কি হল মানে তোৰ মাথাত মাল নাই নেকি কি হল মানে আৰু কিমান কৈ ইয়াত ৰৈ থাকিব লাগিব আৰু মই অকলে অহা হলে বেলেগ কথা আছিল মোৰ ফ্ৰেণ্ডছবোৰো মোৰ লগত আছে অলপতো বুজ না ভাই হ'ব দে ভাবিছিলোঁ মই অহা খবৰ পাই তই উধাটো খাই দৌৰি আহিবি আৰু মোৰ বাবে ৰৈ থাকিবি কিন্তু নাই কিয় আহিছ তই এতিয়া আহিব নালাগিছিল আমি যাব পাৰিমতো তই যা আবে ৰ না তোক চাব অহা নাই নহয় তোৰ লগৰ কেইজনীকে চাব আহিছো চা 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 চাইড দেচোন কি হ'ল কি হৈছে তোৰ কি হৈছে তোক মই অভদ্ৰমীবোৰ কমোৱাই নাই মানে আৰু তই মোক নামাতিবি ইমান খং কৰিব নালাগে অভিমানো কৰিব নালাগে মই জানি বুজিয়ে তোৰ খং উঠাইছো আৰু তই আহিবি তোক আগবঢ়াই নিব নাহিম নে এ হ'ব তোৰ অভিমান কৰা মুখখন বহুত দিনৰ পৰা চোৱাই হোৱা নাছিল নহয় আজি বহুত দিনৰ পিছত মোৰ সপোন এটা পূৰণ হ'ল ঐ দাদা ক'ত যাৱ তই দাদা আপুনি সিহঁতক লৈ আগবাঢ়ক মই এইক লৈ আপোনাৰ পিছে পিছে আগবাঢ়ি আছো ব নে চাইকেল উঠিব লাজ কৰিবি অ' হেল্ল' মই বোকাপানী গছকি ডাঙৰ হোৱা এজনী গাঁৱলীয়া জীয়ৰী চহৰত থাকিব পাৰোঁ কিন্তু মনটোক চহৰীয়া কৰিব পৰা নাই হ'ব এতিয়া এনেকৈ চাই থাকিব নালাগে তোক চাই ভাল লাগে অ' হ'ব ব'ল তহঁতক ইয়াৰ লগত চিনাকি কৰাই দিওঁ ৰ এয়া বৰষা হাই এয়া ৰশ্মি হাই আৰু এয়া নীল ভাল লাগিল তোমালোকক লগ পাই বাৰু আহিছে যেতিয়া লগ পাই থাকিম এতিয়া মই গৈ থাকোঁ ভিতৰত আহ আকৌ এতিয়া নাযাওঁ দেই গধূলি আহিম যেতিয়া একেলগে ফুৰিবলৈ যাম ঠিক আছে হ'ব ঐ আহ ঐ ফোন অঁ মোৰ হ'ল কিন্তু ইহঁতৰ হোৱা নাই তই আহচোন মই ইহঁতক ৰেডি হ'ব দিওঁ ঐ তহঁতে যাবিনে নীল আহি পাব এতিয়া মই নাযাওঁ দে মই বহুত টায়াৰ্ড ফিল কৰি আছোঁ তহঁতি যা মই বেলেগ এদিন যাম অঁ আৰু তই মই যাম বাট মই মেখেলা চাদৰ পিন্ধিব নাজানো তই পিন্ধাই দিবি না অঁ ব'ল এতিয়া যাওঁ ব'ল ৱাও ইমান ধুনীয়া প্লেচ ঐ আনা চেলফি ল নীল আহ না নালাগে দে তহঁতে উঠি ল বৰষা তই অলপ ৰৈ দেচোন মই তাৰ কি হৈছে সুধি লওঁ ৰচোন নীল আহা আকৌ একেলগে আহিছোঁ যেতিয়া তুমি লগত নাথাকিলে ভাল নালাগিব নহয় ৰবা কৈছোঁ অহাৰ পৰা লক্ষ্য কৰি আছোঁ তোৰ মনটো বেয়া নেকি নে আমাৰ লগত আহিব বিচৰা নাছিলি ধেত তেনেকুৱা একো নহয় মইচোন ঠিকেই আছোঁ হ'ব তোক মই চিনিব বাকী নাই ঐ কি হ'ল আকৌ আনা ৰ আহিছোঁ আৰু শুন মন বেয়া কৰি নাথাকিবি
মোৰ ভাল নালাগে। ঐ শুনচোন, ক। তোক ন মোৰ বহুত ডাঙৰ কথা এটা ক'ব লগা আছে, মানে মোৰ মনৰ কথা। আকৌ প্ৰেমৰ প্ৰস্তাৱ নিদিবি হা, প্লিজ। হ'ব দে, যা, তাই ৰৈ আছে। আৰু তোৰ মনৰ কথাটো? কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰি, আৰু প্ৰকাশ কৰিলে মূল্যহীন হৈ পৰে। নীল, তোক মোক আমাৰ ঘৰখনে কিমান বিশ্বাস কৰে। তহঁতৰ ঘৰ আৰু আমাৰ ঘৰখনৰ মাজত কিমান ভাল এটা সম্পৰ্ক গঢ়ি উঠিছে, আৰু সেইটো হেৰুৱা কাম ময়ো নকৰোঁ আৰু তোকো কৰিব নিদিওঁ। প্ৰেমৰ মাজত ঘৰৰ সম্পৰ্ক ক'ৰ পৰা আহিল? বহুত কথা আহি পৰে। আৰু শুন, মই তোক ভাল পাওঁ, এজন ভাল বন্ধু হিচাপে। মনৰ সকলো কথা তোৰ আগত শ্বেয়াৰ কৰোঁ। সৰু সৰু কামত তোক ওচৰত বিচাৰোঁ। এক কথাত ক'ব গ'লে তই মোৰ সকলো, কিন্তু প্ৰেমিক প্ৰেমিকা নহয়। প্ৰেম, ই সঁচাকৈ আচৰিত নহয়নে? প্ৰথমে প্ৰেমিকাক পোৱাৰ বাবে প্ৰেমিকাই সকলো কৰিবলৈ সাজু হয়, আৰু প্ৰেমিকাই পোনপ্ৰথমে বন্ধুত্ব কৰি লয়, আৰু লাহে লাহে সিহঁতৰ বন্ধুত্ব এৰি প্ৰেমলৈ পৰিণত হয়। তাৰপিছত আহি পৰে ঘৰৰ সমস্যা। ইমানবোৰ সমস্যাৰ লগত ৰাখি মানুহে প্ৰেমৰ পবিত্ৰ সম্পৰ্কটো আগবঢ়াই লৈছে। কিন্তু মই প্ৰেম বিশ্বাস নকৰোঁ। কোনেও প্ৰেমক বিশ্বাস নকৰে, সেইবুলি জানো কোনোবাই প্ৰেম নকৰাকৈ আছে? তুমিও চাগে কাৰোবাৰ প্ৰেমত পৰিছিলা, সি চাগে তোমাক প্ৰতাৰণা কৰিছিল। কিন্তু সকলো তেনেকুৱা নহয়। কিছুমানৰ মনত প্ৰেমৰ মূল্য বহুত, যাক মূল্যহীন বুলি ক'ব পাৰি। ঐ, কেছটো কি? তহঁতৰ মাজত কিবা চলি আছে ন? আৰু তই মোক কোৱা নাই? তেনেকুৱা একো কথা নাই। সি ল'ৰাজন বহুত ভাল, আৰু আমাৰ ঘৰখনে তাক বহুত মৰম কৰে। সি মোক নিজৰ কৰিব বিচাৰে, কিন্তু মোৰ তাৰ প্ৰতি তেনেকুৱা একো ফিলিংছ নাহে। মই আন কাৰোবাক ভাল পাওঁ, যাৰ কথা মই একোৱেই নাজানো। এতিয়া কি কৰিম বুলি ভাবিছা? মই সকলোবোৰ কথা নীলৰ আগত শ্বেয়াৰ কৰিব লাগিব। কলেজ সোনকালে খুলিলে হয় আৰু, কাৰণ কোনোবাই মোৰ বাবে ৰৈ আছে। সেইবাৰ গৈ মই চিঞৰি চিঞৰি ক'ম যে মই তোমাক ভাল পাওঁ। মই তোমাৰ প্ৰেমত পৰিছোঁ। কি হ'ল? আই এম ইন লাভ। আৰে নীল চোন, ই অকলে অকলে কি কৰি আছে? ঐ নীল, অকলে অকলে কাৰ বাবে ৰৈ আছা? আৰু আজি মনটো বহুত ভাল যেন লাগিছে, কথা কি? পপি মাতিছিল, তাই কৈছে গধূলি 5 বজাত আহিব, আৰু সেয়েহে তাইৰ বাবে মই ৰৈ আছোঁ। 5 বজাত মাতিছে ঠিক আছে, কিন্তু তই ইমান সোনকালে আহিছে যে? 5 বজা নাই নেকি? আৰে জধা মূৰ্খ, এতিয়া 3 বাজিলে। 5 বাজিবলৈ আৰু বহুত সময় বাকী আছে। কি যে হ'ব? পাগল যে মই, তাইক মই ইমানেই ভাল পাই পেলাইছোঁ যে ক'ত কি কৰোঁ সকলোবোৰ পাহৰি যাওঁ। বাৰু ঐ দীপ, তাইক 5 বজাত লগ পালে সোনকালে আহিব কৈ যাবি। হ'ব হ'ব দে। তহঁতে আহিলি? বাৰু ইয়াতে বহি ল। বৰষা, ইয়াতে বহিব পাৰিবা নহয়? নে তোমালোকৰ চহৰৰ ফালে চাগে? নীল, হ'ব দিয়াও, কিনো চহৰীয়া কৰি থাকা। মোৰ মনটো তোমালোকৰ নিচিনা থাকিব বিচাৰে। ঠিক আছে বাৰু।
নীল মই এটা বহুত ডাঙৰ সমস্যাত পৰিছোঁ তোক কেনেকৈ কওঁ একো ভাবি পোৱা নাই তই কিন্তু মোক একেবাৰে ভুল বুজিব নোৱাৰ কচোন মই মানে এজন ল'ৰাৰ প্ৰেমত পৰিছোঁ ল'ৰাজনৰ নাম কি নাজানো ল'ৰাজনৰ ঘৰ ক'ত নাজানো ল'ৰাজনৰ বিষয়ে কিবা জাননে আৰে একোৱেই নাজানো ল'ৰাজনৰ বিষয়ে একোৱে নাজানো আৰু প্ৰেম এনেকে কেনেকে হ'ব পাৰে নীল প্ৰেমে খবৰ কৰি মানুহৰ জীৱনলৈ নাহে প্ৰেম কৰিম বুলি কোনেও কৰিব নোৱাৰে প্ৰেম হৈ যায় আৰু ল'ৰাজনৰ বিষয়ে একো নাজানিলেও সি আমাৰ বাবে চিনাকি ল'ৰাজনক আমি প্ৰায়ে দেখা পাওঁ সি তাৰ ফ্ৰেণ্ডছবোৰৰ লগত সদায় দোকান এখনৰ সন্মুখত ৰৈ থাকে ঐ ল লাইটাৰ আবে পাহৰিয়ে থাকিলো ৰ একো এটা কাম ভালদৰে কৰিব নোৱাৰবি তই ছোৱালীজনী কোনবে নাজানো বহুত এটিটিউড যেন লাগিছে ৰ ঐ ক'ত যাৱ মই মোৰ মনৰ কথা কৈ আহি আছোঁ অলপ ৱেইট কৰ বে ঐ ছোৱালী ঐ ওখকৈ লগা ছোৱালীজনী তোমাৰ লগত কথা এটা আছিলে মোক মাতিছে তোমাকে তোমাৰ বাহিৰেনো ইয়াত কোনজনী ওখ ছোৱালী আছে কওকচোন কিয় মাতিলে বা ফাৰ্ষ্ট কথা তুমি মোক আপুনি বুলি ক'ব নালাগে ছেকেণ্ড কথা মোৰ তোমাক ভাল লাগিছে থেংক ইউ আচলতে মই তোমাক ভাল পাওঁ তো তোমাক নিজৰ কৰিব বিচাৰোঁ আপোনাৰ এইটো ঠিকে আছে নহয় কিয় কিবা বেয়াকৈ কৈ পেলালোঁ নেকি নহয় মানে ডাইৰেক্ট ভাল পাওঁ বুলি ক'লে যে ভাবিলোঁ গ'লে চাগে তোমাক ভাল পাব নোৱাৰোঁ নেকি নে তোমাক ভাল পোৱাৰ কাৰণে দিনবাৰ সমস্যা আহিব লাগিব হেল্ল' মিষ্টাৰ আপুনি অসভ্যালি কৰি আছে এক মিনিট তুমি অলপ ছাইডত ৰোৱা আমাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত কথা বতৰা চলি আছে তুমি মাজত আহিলে ভাল নালাগে নহয় কি কৈ আছিলোঁ তোমাক প্ৰেমিক প্ৰেমিকা তো মই ল'ৰা মই তোমাক ভাল পাওঁ চ' প্ৰেমিক আৰু তুমি ছোৱালী মোক ভাল নোপোৱা যদিও পাবা চ' প্ৰেমিকা চিম্পল ব'ল এইবিলাকৰ লগত মুখ লাগি লাভ নাই আবে চানাবে বাদ দে এইবিলাক ফিউচাৰ বেয়া আছে প্ৰেম চেম আমাৰ বাবে নহয় বে বল বল চাবি আজি সূৰ্য পিনৰ পৰা উদয় হৈছিল নে বাৰু কিয় ইয়াৰ ফালে চা যাৰ হাতত চিগাৰেট থাকে সেইজনৰ হাতত আজি ফুল কথাটো কি আজি তাইক মই প্ৰপ'জ কৰিম একো অভদ্ৰামী নাই অ'কে আহিছে চা যা 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 মোক বাৰু কেনেকুৱা লাগিছে আবে যা না হাই আজি আকৌ কি হ'ল আই লাভ ইউ আচলতে প্ৰেম কৰি পোৱা নাই কোনজনী ছোৱালীক কেনেকৈ ক'ব লাগে সেইটোও নাজানো প্ৰপ'জ কেনেকৈ কৰিব লাগে সেইটোও নাজানো জাষ্ট মোৰ মনৰ কথা তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ হাৰে আপুনি নুবুজে কিয় মই আপোনাক ভাল নাপাওঁ আপুনি নহয় তুমি থেংক ইউ বাট নেক্সট টাইম মোৰ ওচৰত নাহিলে ভাল পাম ভাই তই তাইৰ পিছত পৰি লাভ নহ'ব নেকি বাদ দে মই প্ৰেমক লৈ বিজনেছ কৰা নাই বিজনেছত লাভ লছ থাকে কিন্তু প্ৰেমত নহয় মই তাইক ভাল পাওঁ আৰু মই ভাল পোৱা যদি সঁচা হয় তাই এদিন আহিব দাদা ফ্লেগ দিবচোন আৰু মই ভাবোঁ তহঁতে এই ক্ষেত্ৰত মোক হেল্প কৰিব লাগে অ'কে হেল্প কৰিম বাট মই জানো তাই কেতিয়াও তোৰ নিজৰ হ'ব নোৱাৰে আই লাইক চেলেঞ্জ
ঐ উশাহ লগা ছোৱালীজনী মই তোমাক ভাল পাওঁ শুনিছা নহয় আৰে মই তোমাক ভাল পাওঁ আবে ইয়াৰ পৰা কিয় চিঞৰি আছ ওচৰত যা না। আৰে ৰ না তাই ওচৰত যাব মানা কৰিছে ঐ মোৰ প্ৰপ'জেলটো একচেপ্ট কৰিব আহিছা নেকি কি অভদ্ৰামী আৰম্ভ কৰিছে এইবিলাক মানুহে শুনিলে কি ভাবিব মানুহে ভবাক লৈ কি আছে মানুহৰতো বেলেগ কামেই নাই আনৰ বেয়াটোৱে চিন্তা কৰে আৰু মই তোমাক ভাল পাওঁ সেইবাবে চিঞৰি আছো তুমি ওচৰত যাব মানা কৰিছা যে মই আপোনাক কিমান বাৰ ক'ম বাৰু মই আপোনাক ভাল নাপাওঁ প্লিজ ডিষ্টাৰ্ব দি নাথাকিব জানো তুমি মোক ভাল নোপোৱা কিন্তু এদিন মোৰ প্ৰেমত পৰিবা কাৰণ মই তোমাক ভাল পাওঁ মই অভদ্ৰ কাৰণ মই তোমাক সঁচা অন্তৰে ভাল পাওঁ নহয় মই অভদ্ৰ এইকাৰণে কাৰণ মই মিঠা মিঠা কথা ক'ব নাজানো আৰে ছোৱালীবোৰক নিজকে কি বুলি ভাবে হা চালাত যি লগত সিহঁতৰ আছে আমাৰ ল'ৰাবোৰে একো নাই থেই ঐ কি হ'ল কি চাই আছা নাই সদায় ডিষ্টাৰ্ব কৰি থকা ল'ৰাজন আজি নেদেখা বাবে কিবা খালী খালী লাগিছে বাদ দে ঐ আঁতৰ হ ঐ ইয়াত কাৰ বাবে ৰৈ আছ আৰে জানা আৰে বাদ দে ই পাগল হৈছে আহ বল ৰশ্মি তই অলপ আগবাঢ়চোন বৰষা আৰু মই গৈ আছোঁ ঠিক আছে বাই বাই বাই। বাই বৰষা ব'ল না এবাৰ তাৰ ওচৰত যাওঁ পাগল নেকি ব'ল না হাই মোৰ ভাল পোৱা একচেপ্ট কৰিব আহিছা থেংক গড একো একচেপ্ট কৰিব অহা নাই আপোনাক ভালদৰে বুজাব আহিছে তেতিয়াহ'লে তোমালোক যাব পাৰা আপোনাৰ একো লাভ হোৱা নাই আপোনাৰ তাইৰ ওপৰত এট্ৰেকশ্যন হৈছে চ' এইটো নিজে নিজে ঠিক হৈ যাব আমি আপোনাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবহে আহিছোঁ তুমি বহুত ধুনীয়া অ' থেংক ইউ তোমাক ভাল লাগে জাষ্ট ভাল লাগে কিন্তু তোমাৰ প্ৰতি এইটো ফিলিংছ নাহে যিটো ফিলিংছ তাইৰ প্ৰতি আহে চ' তোমাৰটো এট্ৰেকশ্যন আৰু তাইৰটো লাভ আপোনাক একো কৈয়ে লাভ নাই এয়া লওক আপোনাৰ চিগাৰেট ঐ ব'ল ঐ ৱেইট কৰিম তোমাৰ মুখৰ পৰা আহে তিনিটা ৱাৰ্ড শুনিবৰ বাবে এইবিলাক ল'ৰা এনেকুৱাই বুজিছা এইবিলাক ভাবি নাথাকিবি ঐ কেক কাট ঐ কি হ'ল চৰি তহঁতৰ কথাখিনি পিছত ক'ম এতিয়া কেক কাটি লওঁ
ঐ কি ভাবি আছা মোৰ তাৰ কথা আজি এবাৰো মনলৈ অহা নাছিল বা যেতিয়া তই কেকটো কাটিব লৈছ মই কেকটো তাক দেখিছোঁ ঐ কণা কি হৈছে মোৰ যদি সঁচাকৈয়ে তেনেকুৱা হৈছে দেন তোৰ লাভ হৈছে চ' আগবাঢ়িব পাৰা Oh, really? I'm in love? Oh, God. Oh, Ma? Kintu, Ma? Okay, Ma. Oi, ৰাতিপুৱা সোনকালে ওলাবি হা হ'ব দে চহৰত ইমানখিনি হৈ গ'ল কিন্তু এবাৰো ফোন কৰি নকলি এইবিলাক কথা ফোনত ক'ব নোৱাৰি এতিয়া মই কি কৰোঁ কনা তাক বাৰু মই কেনেকৈ লগ পাম ইমান অধৈৰ্য নহবিচোন পপি যদি সঁচা অন্তৰ পৰা ভগৱানক বিচাৰ ন সেইটো পোৱা যায় তই এবাৰ চকুমুদি সেই ল'ৰাজনক বিচাৰি চাচোন তোৰ প্ৰেম যদি পবিত্ৰ হয় সি নিশ্চয় আহিব কি হলো তোৰ নীল তাইক যাব দিয়া তাইৰ মনৰ মানুহজন তাইৰ ওচৰলৈ আহিছে আপুনি ইয়াত আৰু আপুনি কেনেকৈ গম পালে আচলতে মই তোমালোকক লগ পোৱাৰে পৰা সকলোৱে ইনফৰমেশ্যন দিলে আৰু সেইমতে মই আহি গ'লোঁ মোৰ বাবে আপুনি ইমানখিনি কষ্ট কৰিছে ভাল পাওঁ যে কৰিবতো লাগিবই ন তুমি জানো আহিবানে আচলতে মই তোমাৰ নামটোৱে নাজানো ময়ো নাজানো মই মোৰ মই পপি দুটি